ৰাতিপুৱাৰ ব্ৰেকফাষ্ট পিঠা আছে। কি খাইছান দে? কি পিঠা? যিহেতু আজি আমাৰ কৰ্মশালাৰ প্ৰথম দিন, আজি শুভাৰ আৰম্ভণি কৰিব আজিৰ পৰা প্ৰথম, তাৰ কাৰণে পতাকা উত্তোলন কৰিবৰ কাৰণে এইটো নৃত্য শিকি থকা হৈছে। আমাৰ ল'ৰাকেইটাৰ থকা ৰুম একদম ধুনীয়া এচি আছে, ইয়াত এচি বেলেগ চাপাৰকে কৰিবা চবে চেনেলটো একদম এচি ৰুমত থাকোঁ আমি, এচি ৰুমত। কৰ্মশালাৰ আজি ছেকেণ্ড দিন, আজি এতিয়া গৈ আছোঁ আমি ৰিহাৰ্চেলত, গোটেই চব ৰেডি হ'ল, ৰুমত মানুহ নাই, এইফালে যাম আৰু এতিয়া। নাচা শিকি কেনেকুৱা লাগিছে ছাৰ? ক'ৰ পৰা আহিছা কৈ দিয়ক। শোণিতপুৰ নাৰিংগাটি। আমাৰ কৰ্মশালা পাতা আছে, কৰ্মশালা আজি কৰ্মশালাৰ ছেকেণ্ড দিন আমাৰ ইয়াতে হাৱা নৃত্যৰ মানে শিকি আছে, আমি শিকিলেও অলপ ভালো লাগে, এতিয়া ইহঁতে শিকি আছে। চৰাইছে নাখাওঁ এনেকৈ পানী কি লগত দিছে ভাত? মাংস চাংস আছে নেকি আজি? ছাগলী মাংস আনিছোঁ ৰ, খালি ভাত আৰু মাংস নাই নেকি আজি? সব নিজে নিজে লৈ খা আৰু কাঁহী ইয়াতে আছে, ধুই ধুই খাব লগা হৈছে। আমাৰ কৰ্মশালা চিষ্টেমটো এনেকুৱাই, মানে কাঁহীটো নিজে ল'ব লাগে, ভাতটো নিজে ল'ব লাগে, পুৰা লাইনত আছে চবে।
মাৰ গলত লাগি কি লিখছি ব্লেডনেছ এই তহঁতে বেছিকৈ নাখাবি কম কমকৈ খা অলপ তোৰ নাচব নোৱাৰিবি নহয় তহঁতৰ চেহেৰাটো চাইতে বহুত ভাত খাওঁ হেন লাগে ঐ মাংস নাই নেকি আজি ছাৰ অনুভৱ কেনে তোৰ মাংস হ'লে ভাল অনুভৱ হ'ল নেকি বঢ়িয়া পুৰা আমি ভাত খাই খাই একদম খালতহে কাঁহীগিলা ধুব আহিব লাগে ইয়াত সেইকেইটা ঘৰত কাঁহী নুধুই ইয়াত ধুব লগা আছে এইকেইটা কাঁহী ধুইছে অৱস্থা বেয়া ঘৰততো নুধুৱে এতিয়া কাঁহী ধুব লগা আছে চব লাইন কাঁহী ধোৱা